দোস্ত আৰু আজি দিনতে ওলালো ইয়া মই উমুক চাইকেল চলাই গৈ আছো আধা লাগি আৰু আজি আছে বুনগাঁৱত নিমন্ত্ৰণ কৰিছে আমাৰ ইমিজিং বিহু দলটিক গতিকে উপভোগ কৰোঁ সবেই আহক তেনেহ'লে আজি সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আৰম্ভ কৰোঁ ধন্যবাদ চাই থাকক আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে নতুন মানুহবিলাকে ফ্ৰেণ্ডবিলাকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব লগতে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দোস্ত আহি পালোঁ আমি মঞ্চৰ কাষত আৰু অলপ পিছতে আমি আমার নাচুনি হাই দে আৰু এই আছে ইয়াত আমাৰ এতিয়া হৈ আছে আৰু আমি পুৰা নাৰ্ভাছ হৈ আছো কেনেকুৱা লাগিছে যে নাচিব পাৰিম আৰু নাচিব আমাৰ কেনেকুৱা লাগিছে ভাল লাগি আছে নাৰ্ভাছ নেকি মিনি কেনে আৰু এইফালে আছে আমাৰ কৰিনা বাইদেউ আৰু এইফালে আছে আৰু আমাৰ তাতে ল'ৰাবিলাক হুঁচৰি গাই আছে আৰু অলপ পিছত আমি যাম তো বাই বাই আৰু কেনেকৈ থাকোঁ 2 বাৰ গাব লাগিব এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ বিষ্ণু ৰাভা মেম'ৰিয়েল মধ্য ইংৰাজী বিদ্যালয় বনগাঁও চাহ খাম বেলডংপাৰা এয়া মাননীয় ইলেকশ্যন ৰাভা এবার বিচারক মণ্ডলে মিস লুলু এতিয়া বুনগাঁৱৰ পৰা বিদায় 2 বাৰ নাছিলোঁ এতিয়া যাওঁ আৰু ক'ৰবাত যোৱাৰ কথা যায় নে নাযায় চাওঁ বাৰু